তো দোস্ত আজি এয়া মটৰ পনীৰ বনাব গৈ আছোঁ, চাই থাকক আপোনালোকে। এয়া ৰিফাইন দিছে, তাৰপিছতে দিছে আপোনাৰ জিঞ্জাৰ গাৰ্লিক আৰু গ্ৰীণ চিলি চপ। তেতিয়াতো পুৰা গ্ৰাউণ্ড কালাৰ হৈ যাব ন, তো তেতিয়া ইয়াত চব মছলা ঢালি দিব, ইয়াত দিব চব মছলা। ওৱাও ভাইনে আগ লাগা দিয়া, আগ লাগা দিয়া, আগ লাগা দিয়া ভাইনে। চব মছলাটো দিয়াৰ পিছতে ইয়াত চল্ট, ইয়াত চিলি পাউডাৰ, এইটো কাশ্মীৰী চিলি পাউডাৰ, ইয়াত মিঠি পাত, তো যেতিয়া গোটেইখিনি বস্তু মছলাখিনি মিক্স হৈ যাব ন, তো তেতিয়া গ্ৰেভি ইউজ কৰিম। এয়া অনিয়ন গ্ৰেভি, এয়া টমেটো গ্ৰেভি, আৰু এইটো হোৱাইট গ্ৰেভি। এতিয়া ঢালি দিছে আপোনাৰ মটৰ আৰু পনীৰ, মটৰ পনীৰ। বাপৰে বাপ, কি কৰিলৈ চব কি সুন্দৰভাৱে মিশ্ৰণ কৰি আছে। এতিয়া যাব ইয়াত বাটাৰ, বাটাৰ দিছে। বাটাৰৰ পাছত আহিব আপোনাৰ নেক্সট ক্ৰীম, আমুল ক্ৰীম। চাওক টেষ্টটো আপোনাৰ চল্টটো টেষ্ট অনুযায়ী দিয়া হ'ব, এইটো নিমখটো। তো আমাৰ এয়া মটৰ পনীৰ ৰেডি। মটৰ পনীৰ ৰেডি হৈ গ'ল, এয়া মটৰ পনীৰ ৰেডি হৈ গ'ল। এইটো যাব খানালৈ, ইয়ালৈ ৰুটি আছে, এয়া লোকেল চিকেন কাৰী, চব মছলা দিয়া হৈছে। আৰু বাকীখিনি মছলা দিম ইয়াত, ৰেড চিলি পাউডাৰ, আপোনাৰ কাশ্মীৰী চিলি পাউডাৰ। চিকেনটো ঢালি দিয়া হৈছে, চিকেনটো আমি বইল কৰি থৈ দিওঁ, লোকেল দিওঁ, কাৰণ লোকেল চিকেন সিজাওঁতে বহুত সময় লাগে ন, সেইটো বইল কৰি থোৱা হয়। কি সুন্দৰ হবে ইয়াত এতিয়া অনিয়ন গ্ৰেভি দিছে। আৰু ইয়াত চিকেন বইল কৰা যিটো ষ্টক ৱাটাৰ থাকে, সেই ৱাটাৰটো ঢালি দিয়া হ'ব ইয়াত, লোকেল চিকেনৰ ষ্টক ৱাটাৰ। গৰম মছলাটো আমাৰ ইয়াতে তৈয়াৰ কৰা হয়। কি ধুনীয়া সুন্দৰভাৱে উতলিছে, চাওক। তো মোটামুটি আমাৰ লোকেল চিকেন কাৰী হৈ গ'ল। মোৰ চব বস্তুখিনি ৰেডি থাকে, তো এনেকৈ অৰ্ডাৰ আহিলে বেছি সময় নালাগে, গতিকে ততাতৈয়াকৈ আমি গেছটো খানাখিনি এনেকৈ মাৰি কিনে দিব পাৰোঁ, যিহেতু ৰেডিয়ে থাকে গোটেইখিনি বস্তু। তো লোকেল চিকেন কাৰী ৰেডি। ৱাও, কি সুন্দৰ গোন্ধ এটা নাকত আহিছে মোৰ। এতিয়া যাব আপোনাৰ অলপ ধনিয়া পাত ওপৰত গাৰ্নিছ কৰি দিম, ধনিয়া পাত। তো এয়া দেখা পাইছে লোকেল চিকেন কাৰী ৰেডি। তো এই লোকেল চিকেন কাৰীৰ লগত আপোনাৰ মটৰ পনীৰটো আছিলে আগৰে বনোৱা, আৰু এয়া বাটাৰ নান। কি মজাকৈ খাই যাব। কেনেকুৱা পানীকা?
আকৌ এটা নতুন অৰ্ডাৰ আহিছে, তো এতিয়া বনোৱা হ'ব দাল বাটাৰ ফ্ৰাই। ইয়াতে আপোনাৰ জিঞ্জাৰ গাৰ্লিক গ্ৰীণ চিলি আৰু আপোনাৰ ৰেড ড্ৰাই চিলি দিয়া হৈছে। এইটো গ্ৰাউণ্ড হৈ গ'ল, এতিয়া চব মছলা দিম। ৱাও, তো তাৰপিছতে বাকী মছলাখিনি দিলোঁ ইয়াত, হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গোটেইখিনিতো অলপ আগতেতো দিয়াই থাকে চব মছলাটোত, তথাপিও অলপ অলপ যিখিনি ব্যৱহাৰ হয় সেইখিনি দিলোঁ। তো এতিয়া দালিটো ঢালি দিলোঁ। তো দালিটো আমি ব্যৱহাৰ কৰোঁ বিশেষকৈ মুগ আৰু ৰহৰ ডাল। মচুৰ ডালটো ইয়াত নচলে, গেছতে নাখায় মচুৰ ডালটো, গতিকে মুগ আৰু ৰহৰ ডালটো আমি ইউজ কৰোঁ। ঘি এইফালে আপোনাৰ ৰেডি হৈছে আলু পিটিকা। ইয়াত পিঁয়াজ দিয়া হৈছে, শুকান জলকীয়া, ধনিয়া পাত। আছামি ষ্টাইল আলু পিটিকা, যিটো আমাৰ ঘৰত বনোৱা খোৱা হয়, খুব চেল হয় আলু পিটিকাটো ইয়াতে আমাৰ। তো দাল বাটাৰ ফ্ৰাই হৈ গ'ল। আলু পিটিকা ৰেডি। তাৰপিছত এটা নতুন অৰ্ডাৰ আহিছে আকৌ, এইটো মিক্স ভেজ। ইয়াত জিঞ্জাৰ গাৰ্লিক গ্ৰীণ চিলি আৰু আপোনাৰ ডাইচ অনিয়ন কেপচিকাম দিয়া হৈছে। এইটো যেতিয়ালৈকে ব্ৰাউন কালাৰৰ ফ্ৰাই কৰি ল'ম আমি, তাৰপিছত দিম মছলাখিনি। ইয়াতে থোৱা কাটি কিনে বঢ়িয়াকৈ ফ্ৰাই কৰি থৈ দিছোঁ। হাফ ডাউন আছে আপোনাৰ পনীৰ আৰু গ্ৰীণ পিচ, আৰু বাকী মছলা এনেকৈ টেবুলখনত এনেকৈ ছেট আপ লগাই থাকে। দিয়া হৈছে আপোনাৰ অনিয়ন মছলা, গ্ৰীণ পিচ ঢালি দিলে। বিনছ আৰু গাজৰ, চল্ট, ৰেড চিলি পাউডাৰ, কাশ্মীৰী আৰু আপোনাৰ মেথি পাত। এই অলপতে আগতে দেখুওৱা মিক্স ভেজটো ৰেডি, লৈ যোৱা। মিক্স ভেজ হৈ গ'ল। এতিয়া ৰানিঙত আহিছে ৰোষ্টেৰ পৰা 1 পৰ্চন। বাকী এইটা খানা হৈ গ'ল, 2টা বাটাৰ নান, এটা পনীৰ মাখানৱালা গ'ল, বাকী এইটো খানা গ'ল। তো বন্ধুসকল, বহুত দিন ধৰি মোৰ চেনেলটোত ভিডিঅ' দিব পৰা নাছিলোঁ, বিশেষ অসুবিধাৰ কাৰণে মোৰ অসুখ হৈছিল। তো গতিকে আজিৰ পৰা আকৌ নতুনকৈ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে মোৰ ভাইটি বুলি মোৰ ভিডিঅ'বিলাক চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিৰ তাৰিখৰ পৰা মোৰ নতুন নতুন ভিডিঅ' আকৌ পাই থাকিব মোৰ চেনেলটোত, সম্পৰ্ক কুকিং লাভাৰ মোৰ চেনেল।